নমস্কাৰ বন্ধুসকল, ৰাজব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মোৰ দোকানখন দেখাই দিম। তো বলক দোকানখন চাই ল'ব আপোনালোকে এবাৰ। এইখন হৈ গ'ল মোৰ দোকান, এখন সৰু দোকান সজাই থৈছোঁ। একদম ছোৱালীৰ পৰা আদি কৰি মাইকী মানুহৰ মানে কুৰ্তি, তাৰপিছত প্লাজো এইবিলাক চব পাই যাব। এইফালে ল'ৰাৰ টি চাৰ্ট আহিছে, ধুনীয়া ধুনীয়া টি চাৰ্ট আহিছে, য়েল্লো টি চাৰ্ট, এইফালে চাৰ্ট আহিছে ধুনীয়া ধুনীয়া, আৰু এইফালে পেণ্ট, ধুনীয়া ধুনীয়া পেণ্ট আহি আছে, প্লাজো পেণ্ট আহিছে। এতিয়া নতুনকৈ ডিজাইনেবল কৰা এটা ধুনীয়া পেণ্ট আহিছে, আপোনাৰ এনেকুৱা নতুন ডিজাইনৰ পেণ্ট এটা আহি আছে। তাত কালাৰ এভেইলেবল পাই যাব। এইটো পিংকত এটা আহি আছে ধুনীয়া ধুনীয়া। তাৰপিছত আপোনাৰ আৰু আহি আছে চব বেলেগ বেলেগ বহুত ভেৰাইটিজ পেণ্ট আহিছে। আৰু ল'ৰাৰো একদম ধুনীয়া ধুনীয়া চাৰ্ট আহিছে, ধুনীয়া ধুনীয়া কুৰ্তা চাৰ্ট পাব, এতিয়া চাৰ্ট পাব, ভেৰাইটিজ চাৰ্ট পাব। আৰু আহি আছে তাৰপিছত আৰু এইফালে সৰু ল'ৰা ছোৱালী স্পৰ্টিং, এইফালে ছোৱালীৰ ফ্ৰক পাব, একদম সৰু কিডছৰ পৰা ছোৱালীৰ ফ্ৰক আহি আছে, নতুন নতুন চব ভেৰাইটিজ আহি আছে। আৰু এতিয়া চেণ্ডেলো আহি আছে, চব নতুন নতুন চেণ্ডেল আহি আছে, জোতা আহি আছে, চব নতুন ভেৰাইটিজ আহি আছে। লাহে লাহে ছিজনেবল বস্তু আহি আছে, বেগ, কেপ, চেণ্ডেল আৰু আপোনাৰ ছানগ্লাছ, এভৰিথিং মানে চব বস্তুৱে আপোনাৰ এতিয়া নতুন আহিছে। তাৰ আপোনাক মই দুটামান দেখাই দিছোঁ। এইটো হৈ গ'ল যে ছোৱালী একদম আপোনাৰ 6 to 12 ইয়াৰ্ছৰ কাৰণে আহিছে, ছোৱালীৰ চেণ্ডেল আহিছে। চেণ্ডেল মানে এইটো পামচু হয় আৰু বহুত ধুনীয়া হয়, এইটো একদম কমফৰ্ট পাব। ইয়াৰ আৰু এটা কোৱালিটি আহিছে, মই আপোনালোকক দেখাই দিছোঁ। এইটো এটা ইয়াৰ আৰু এটা কোৱালিটি আহিছে, এইটো এটা আহিছে, এটা কোৱালিটি পাব আপোনালোকে। তাৰপিছত আৰু একেবাৰে কিডছৰ কাৰণে এটা আহিছে, এইটো কিডছৰ কাৰণে এটা আহিছে। এইটো আপোনাৰ 3 to 9 ইয়াৰ্ছৰলৈকে আহিছে কিডছৰ, বহুত ধুনীয়া এইটো কমফৰ্ট। তাৰপিছত আপোনাৰ জেন্ছৰ এতিয়া বাহা মাছৰ কালেকশ্যন আহি আছে, হাৱাই গৰমৰ কাৰণে এইটো বাহা মাছৰ ধুনীয়া ধুনীয়া কালেকশ্যন আহি আছে, বাহা মাছৰ ধুনীয়া ভেৰাইটিজ আহিছে। তাৰপিছত আৰু ছোৱালীৰ এতিয়া নতুন স্পেচিয়েল আইটেম এটা আহিছে, এইটো পামচু মানে জুতি, বহুত কমফৰ্ট, বহুত হালকা হয়, বহুত পাতলা। এইটো একদম কম প্ৰাইজত আহিছে, 399 প্ৰাইজত আহিছে এইটো ফিক্স প্ৰাইচ খালি। তাৰপিছত ইয়াৰ আৰু এটা কালাৰ আহিছে ব্লেকত, আপোনাৰ এনেকুৱা পাব, একদম হালকা, এইটো একদম পাতলা, এইটো অৰিজিনেল হয়। তাৰপিছত ফ্লাইটৰ মাল আহিছে, দুই এটা ফ্লাইটৰ আইটেম আহিছে, নতুন আইটেম আহি আছে লাহেকৈ। আৰু ফ্লাইটৰ এইটোত আহিছে ব্লেক ফ্লাইটত আহিছে। তাৰপিছত আপোনাৰ এইটো এটা কোৱালিটি আহিছে ফ্লাইটত, নতুন ডিজাইন। ফ্লাইটৰ এনেকৈ বহুত ভেৰাইটিজ আহি আছে, আপোনাক দুই এটা মই দেখাই দিছোঁ, আৰু বহুত আছে, দোকানলৈ আহিলে গম পাব। এই ব্লেকটোৱে আৰু এটা কালাৰ আহিছে, এইটো এটা আহিছে, ধুনীয়াকৈ আহি আছে। তাৰপিছত আপোনাৰ জোতা দেখালে ক'লোৱেই, আৰু জোতাটো এছিয়ান আহিছে, ফৰ্মেল জোতা আহিছে। তাৰপিছত আপোনাৰ আৰু এটা নতুন আইটেম আহিছে, দেখাই দিছোঁ ৰ'ব। এই চেনেলটো চাওক, এইটো চাওক, একদম কুল, ৰাবাৰো হয় ফুল, আপোনাৰ পিন্ধিবলৈও পাতলা হয়, বহুত কমফৰ্ট আহিছে। ইয়াৰ দুটা কালাৰ আহিছে, ব্লেকত পাব, আৰু সেইটো এটা কালাৰ আহিছে। তাৰপিছত এইটো এটা কিডছৰ জোতা আহিছে দুই এটা, এতিয়া এইটো লাইট জ্বলা জোতা এটা আহিছে, এইটো লাইটিং আহিব, এইটো লাইট জ্বলা জোতা এটা আহিছে, নতুন আহি আছে আৰু ষ্টাৰ্ট হৈছে এতিয়া উইণ্টাৰ কালেকশ্যনৰ কাৰণে। তাৰপিছত আপোনাৰ টি চাৰ্ট, এইবিলাক হাৱাইটোত আছেই, এইবিলাক টি চাৰ্ট পাব, এইবিলাক ধুনীয়া ধুনীয়া টি চাৰ্ট, আৰু টোট বেগ, এইবিলাক বেগ আছে। ইয়াৰ কালাৰটো ভেৰাইটিজ আছে। তাৰপৰা কাৰ্গো পেণ্ট আহি আছে, দুই এপিচ আছেগৈ, আৰু আকৌ নতুন আহিব। নতুন কাৰ্গো পেণ্ট আহিছে, এতিয়া নতুন বুলি নহয় আৰু চলি আছে, চেলিং হৈ আছে আমাৰ ভাল, বেষ্ট চেলিং। এইটো কাৰ্গোত বহুত ভেৰাইটিজ, এইটো বহুত কমফৰ্ট, মই নিজেই এটা ইউজ কৰি আছোঁ, বহুত কমফৰ্ট আহিছে। আৰু এটা কালাৰ আছে ইয়াৰ, এইটো এটা কালাৰ আছে আপোনাৰ, এইটো মজা কালাৰ আহিছে, এইটো পিন্ধিবলৈ। ইয়াৰ এতিয়া লাষ্ট দুই এপিচ আছেগৈ, এতিয়া নতুন কিন্তু আকৌ আহিব দুই এদিনতে। তো আহক আপোনালোকে আমাৰ দোকানলৈ, আমাৰ শ্বপলৈ। নিদায় পুখুৰী পঞ্চায়তৰ অপজিটতে মোৰ দোকানখন আছে, দৰ্শনা ষ্ট'ৰ। এবাৰ আহক, চাই যাওক কি কি আছে, আৰু খুব কম প্ৰাইজত আমি আপোনাৰ বস্তু দি আছোঁ। আহক, আৰু পূজাতটো স্পেচিয়েল অফাৰ আহিবই, এতিয়াও দি আছোঁ, আহি যাওক। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।